নমস্কাৰ গাইজ, মানে আজি কি হ'ল, মটক জনগোষ্ঠীৰ পৰম্পৰাগত বিহু সামৰণি অনুষ্ঠান। তো আমি আজি চাবলৈ আহিছোঁ। তো তিনিচুকীয়া ফালে এনেকুৱাই মানে হয়, বিহু সামৰণি অনুষ্ঠান পাতে, মানে ডেকা গাভৰু সকলোৱে মিলি একেলগে গছ তলত বিহু উৰুৱায়। তো বিহুটো বছৰেকৰ কাৰণে বিদায় দিয়ে। তো বিদায় দিয়ে মানে আজি এইকাৰণে আমি চাবলৈ ওলাইছোঁ। তো মোৰ লগত আছে এইফালে আমাৰ গেং এটা, এইফালে গেংটো চাব পাৰে, এইকেইটা আগত এইটো এটা ছোৱালী চাই আছোঁ। তো আমি মানে এতিয়া এখন বিহুতলীৰ পৰা আৰম্ভ কৰিছোঁ। বলক মোৰ লগত চাবলৈ যাওঁ। তো গাইছ, মানে আৰু এখন বিহুতলীৰ পৰা আহি পালোহি। তো এতিয়া গৈ আছোঁ চাবলৈ পুখুৰী কেনেকৈ চাব দেই, এইফালে হৈ আছোঁ বিহু। পুখুৰী কিনাৰত কি ধুনীয়া সৌন্দৰ্য পৰিৱেশ। মানে ভাল লাগিছে মানে এটা কথা হয় নাই, সেইকাৰণে মানে লৈ যাম বুলি ভাবিছোঁ। নহ'লে ছোৱালীজনী জুম কৰি দেখাই দিব আকৌ। এইবাৰ মানে কেমেৰামেনো এজনী চাই আছে হা, মই মানে কোৱা নাই কথাটো। ইয়াৰ কাৰণে এজনী লৈ যাবলৈ ভাল। আজি চব লৈ যোৱা হ'ব। কাজনত লৈ যাম ন, কাজনত আছে ন আমাৰ নিজকে ভাবি মতানে পাম বুলি, মতানে পাম বুলি
ঐ নিজকে ভাবিছ মতা নেপাম বুলি ঐ মতা নেপাম বুলি ঐ যেতিয়া আহিবনে গোদাঙি দাঙি মাজনী গমকে নাপাবি ঐ যেতিয়া আহিবনে গোদাঙি দাঙি ঐ তেতিয়া মাজনী গমকে নাপাবি ঐ চকুত কাজল সানি চকলা কলা কৰি ডাঙৰ ডাঙৰ কৰি ঐ চকুত কাজল সানি চকলা কলা কৰি ঐ হাল মুনুতিব ডাঙৰ ডাঙৰ কৰি ঐ লিপষ্টিক সানি ৰঙা ৰঙা কৰি ঐ ৰঙা ৰঙা কৰি ঐ বন্তি তুমি শান্তি হোৱা বৰ বেছি দিন হোৱা নাই সেইকাৰণে বন্তি তোমাৰ হালধি ৰং গুচা নাই বন্তি তুমি শান্তি হোৱা বৰ বেছি দিন হোৱা নাই সেইকাৰণে বন্তি তোমাৰ হালধি ৰং গুচা নাই বন্তি তুমি স্কুল যোৱা বৰ বেছি দিন হোৱা নাই সেইকাৰণে বন্তি মোক আই লাভ ইউ ফুটা নাই বন্তি তুমি স্কুল যোৱা বৰ বেছি দিন হোৱা নাই সেইকাৰণে বন্তি মোক আই লাভ ইউ ফুটা নাই বন্তি তুমি মেখেলা পিন্ধা বৰ বেছি দিন হোৱা নাই সেইকাৰণে বন্তি তোমাৰ মেখেলা ভাজ পৰা নাই হেৰি গাব লাগিব